ইয়াতে নিজৰা এটা বৈ আছে সৰু সৰু তো ইয়াত অলপ ভৰিখন ধুই দিলোঁ ইয়াত ভৰি হাত মুখ অলপ ধুই দিলোঁ ভাল লাগিব ভাগৰো লাগি আছে পানীখিনি ভাল লাগিছে পানীখিনি লৈ পেলাই খুব ভাল লাগিছে অলপ মুখত দিলে অলপ গৰমৰ হেৰিটো নোহোৱা হ'ব ডাইৰেক্ট না হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ हर 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 होगा महादेव हाँ भाई घूरिए से होता है राम हेलो मोर मरমৰ দৰ্শক বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল গোল্ডেন ডিমছলৈ আপোনালোক সকলোকে স্বাগতম আপোনালোক সকলোৱে জানে যে মহা অম্বুবাচী চলি আছে তো এই মহা অম্বুবাচী উপলক্ষে মই আজি মোৰ ঘৰৰ পৰা পুনে পুনে যাত্ৰা কৰিম গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা শক্তি মা কামাখ্যা ধামলৈ আৰু মা শক্তিক মই দৰ্শন কৰিম মানে যেহেতু তাত মন্দিৰৰ দুৱাৰ বন্ধ ৰবিবাৰে খুলিব তো বাহিৰৰ পৰাই মা শক্তিক মই দৰ্শন কৰিম আৰু আপোনালোক সকলোকো তাত যেটো মহা অম্বুবাচী মেলাৰ যেটো আয়োজন চলি আছে মন্দিৰৰ ওচৰে পাজৰে তো এই ভিডিওটোৰ জৰিয়তে মই আপোনালোক এতিয়া আমি সোমাইছো নলবাৰী হাইৱেত পেট্ৰল ডিপোত আৰু ইয়াত আমি অলপ গাড়ীত পেট্ৰল ভৰাই ল'ম আৰু মোৰ লগত আছে এইজন দেখা পাইছে মোৰ বন্ধু বেছি পলম নকৰো আৰু এতিয়া তিনিও একেলগে তো লেটস গো মা কামাখ্যা আমি নলবাৰীৰ পৰা আহি খৰাইঘাট দলং পাই গ'লোঁ আৰু এতিয়া বেছি সময় নাই মা শক্তি কামাখ্যা মন্দিৰ পাবলৈ আপোনালোকে কিন্তু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বেলেগ মজা পাব আৰু দেই
বন্ধু বান্ধৱীসকল, মই এতিয়া আহি বৰ্তমান উপস্থিত হ'লোঁ মা কামাখ্যাৰ মূল দুৱাৰত। আৰু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম একদম মাৰ ওপৰলৈ, মন্দিৰলৈ, আমাৰ একদম নীলাচল পাহাৰলৈ। এতিয়া ইয়াৰ পৰা মই যাত্ৰা আৰম্ভ কৰিম। তো ইয়াৰ পৰা পোনে পোনে এই ভিডিঅ'টো চাই থাকিব, আপোনালোকে তাত কি হয় দেখিব। এইখন মাৰ মূল দুৱাৰ, এইখন মূল গেট। তো ইয়াৰ পৰা মই এতিয়া পোনে পোনে যাত্ৰা আৰম্ভ কৰিম। তো খোজকাঢ়ি যাব লাগিব আমি। তো খোজকাঢ়ি আমি একদম নীলাচল পাহাৰলৈকে যাম খোজকাঢ়ি, একদম মা কামাখ্যাৰ মূল মন্দিৰলৈ। তো চাই থাকিব আপোনালোকে মোৰ এই ভিডিঅ'টো, একদম স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যিহেতু অম্বুবাচীৰ ইয়াত শুভ মেলা চলি আছে, তো কেনেকৈ ইয়াত আৰু মন্দিৰৰ ভিতৰত কেনেকৈ চলে আপোনালোকে চাই থাকিব, এই ভিডিঅ'টোৰ জৰিয়তে উপভোগ কৰিব। জয় মা কামাখ্যা। এতিয়া আৰু মোটামুটি আপোনাৰ 3 কিলোমিটাৰমান আছে ওপৰলৈকে পাহাৰ বগাব, য'ত নীলাচলৰ বুকুত মা কামাখ্যা অৱস্থিত। তালৈকে আৰু 3 কিলোমিটাৰমান খোজকাঢ়িব আছে। তো দেখিছে সকলো ভক্তবিলাকে খোজকাঢ়ি ইয়াৰ পৰা ওপৰলৈকে গৈ আছে, আমিও গৈ আছোঁ। এতিয়াও পাহাৰত উঠি আছোঁ, খোজকাঢ়ি আছোঁ। আৰু এইখিনিতে আপোনালোককো এটা কথা কওঁ যে যদি এইকেইদিনত মানে ৰবিবাৰেতো মন্দিৰৰ দুৱাৰ খুলিবই, তো ৰবিবাৰলৈকে যদি কোনোবাই মা কামাখ্যাত আহিম বুলি ভাবিছে, তেতিয়াহ'লে তলতে গাড়ীবোৰ ৰাখিব লাগিব আৰু এনেকৈ আমাৰ নিচিনা খোজকাঢ়ি ওপৰলৈকে গৈ থাকিব লাগিব। সেইটো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জ্ঞাত কৰিলোঁ। তো আকৌ খোজকাঢ়ি থাকোঁ ওপৰলৈকে। এয়া দেখিছে কিমান ভিৰৰ মাজত ৰৈ আছোঁ, ইমান ভিৰ, আগত কিমান ভক্ত, পিছত কিমান ভক্ত, এয়া আপোনালোকে দেখি আছে। এফালে বৰষুণ দি আছে, তিতি আছোঁ, তিতি গৈ আছোঁ। এয়া জামত ফচি আছোঁ আৰু উপায় নাই। বৰষুণত বহুত তিতিলোঁ, বৰষুণো দি আছে, তাৰে লগে লগে আৰু ইমানবোৰ ভক্তৰ মাজত এতিয়া আকৌ শাৰী পাতি লাইন পাতি এনেকৈ যাব লাগিব। কিমান লাইন আছে আপোনালোকে দেখিবলৈ পাইছে, গোটেই পিছপিনে কিমান লাইন আছে একদম। এয়া লাইনবোৰ পাৰ হৈ এনেকৈ গৈ থাকিব লাগিব আৰু উপায় নাই, যাবতো লাগিবই, মাক দৰ্শন কৰিব লাগিব যিহেতু আৰু কষ্ট। এতিয়া আহি এইখন দেখিবলৈ পাইছে মাৰ মূল দুৱাৰ গেট, আৰু এই গেটখনেৰে আমি মন্দিৰৰ ভিতৰলৈকে সোমাই যাম। তেতিয়াহ'লে ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি মা কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া খুব শান্তি পাইছোঁ, আনন্দ পাইছোঁ। আৰু দুৱাৰ বন্ধ যেতিয়া বাহিৰৰ পৰাই মাক দৰ্শন কৰিলোঁ। তো মানে বহুতো আপোনালোকে ভিডিঅ'টো দেখিলে বহুতো দৰ্শক, বহুতো ভক্তৰ ভিৰ দেখা পাইছে। তো তথাপি তেনেকৈ আৰু দৰ্শন কৰিলোঁ আৰু সকলোৰে মংগলৰ কাৰণে, বা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কুশলে থাকক, ভালদৰে থাকক। তাৰপিছত যিবিলাক মানে
বানপানীয়ে একদম শেষ কৰি পেলালে। তেওঁলোকলৈও প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকো কুশলে মংগলে থাকক, ভালে ভালে থাকক, বানপানী পৰা পৰিত্ৰাণ পাওক, সকলোৱে ভালে কুশলে থাকক। এইটোৱে মানে মাৰ ওচৰত মই সেৱা প্ৰাৰ্থনা জনাইছোঁ। হেল্ল' দৰ্শক বন্ধু বান্ধৱীসকল, তো আপোনালোকে দেখিলে অম্বুবাচী মেলাৰ সকলোখিনি বা মন্দিৰ মা কামাখ্যা মন্দিৰৰ ভিতৰৰ গোটেই পৰিৱেশটো আপোনালোকে চালে দেখিলে। তো মানে শেষত আৰু বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ, বাকী বতৰো বেয়া, বৰষুণ চাৰিওফালে। তো মই এতিয়া ভিডিঅ'টো শেষ কৰিব লাগিব, আৰু শেষত ক'ম যাতে মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে সঁচাকৈ ভাল পাইছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো গল্ডেন ড্ৰিমছ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই, ধন্যবাদ। জয় আই অসম, জয় মা কামাখ্যা।